Ferenga Jamba বুৰ্বক কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 হি কি জানে 125 তো কি জানে আমাক শিকাব আহিছে লিডাৰ দেখাই আছে 125 আমাৰ দতমা সমষ্টি হিচাপে আমাৰ বিপিএফ এজিপি আৰু বিজেপি একেলগে লগ লাগি আমি ইয়াতে চেৰফাংগুৰিত আমাৰ এইটো বিজয় উৎসৱ বুলি ক'লে বেয়া নহয় ক'ব পাৰোঁ আমি যেহেতু আমি চবেই জানো এই সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই বা কোনো কেণ্ডিডেট নাই তো আমি উইনাৰ ইয়াত উইনাৰ হ'ল এইটোতো ইহঁতৰ নিয়ম আমি অপেনলি কৈছোঁ ইউপিএফএল দলৰ নেতা কৰ্মীসকলক আমি কৈছোঁ আমি গম পাই আপোনালোকে কি ভিতৰত কাম কৰিব বিচাৰিছে আমি গম পাই লিক হয়তো কথাবিলাক আমি জানো ইহঁতে যেনে তেনে গণ্ডগোল কৰাৰ ষড়যন্ত্ৰ কৰি আছে আমি জানো বিপিএফ দলৰ পৰা কেইজন মন্ত্ৰী বিচাৰিব আপোনালোকে বিপিএফ দলৰ পৰা কিমানজন মন্ত্ৰী পায় নাপায় এই ৰিজাল্টটো আউট হওক ইয়াৰ পিছত আমি খুজিম বিপিএফে 10ৰ পৰা 12খন আসন পাব বুলি দাবী কৰিছে 10টাটো ক'ত আমাৰ বিটিচিত 15টা আছে কি 10টা 12টা ক'লে চব কোনা 15টাই জিকিব বুলি ইউপিএফএলে ক'লে কি হয় ক'ব পাৰে চবে ক'ব পাৰে আমি জিকিম কিন্তু ৰিজাল্টহে দেখিব ইউপিএফএল কি 10-12টা 15টাও জিকিব বুলি কৈ লোৱাৰ কি আপত্তি আছে কিন্তু প্ৰেক্টিকেলি স্পষ্ট কথা ইউপিএফএল এটাও নিজিকে প্ৰাক্তন নিয়ম ফেৰেংগাই 125 এমেণ্ডমেণ্ট বিল হোৱাৰ জাম্বা হি কি জানে 125 তো কি জানে আমাক শিকাব আহিছে লিডাৰ দেখাই আছে 125 জাম্বা ফেৰেংগা জাম্বা বুৰ্বক কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 দীপেন বড়োৰ ৰাজনীতি কি হ'ল কোন ইউপিএফএলে জানে এইটো আমি বেলেগ দলৰ মানুহৰ যে কিবাটো মই কেনেকৈ ক'ম ইউপিএফএলে ক'ব দীপেন বড়োৰ কি হ'ব কোনোবা ফেৰেংগাৰ কি হ'ব কোনোবা প্ৰমোদ বড়োৰ কি হ'ব এইবিলাক ইউপিএফএল লিডাৰসকলে ক'ব আমাৰ বিপিএফটো স্পষ্ট আমাৰ বিপিএফ বা বিজেপি বা এজিপি একেলগে লগ লাগে 15টা চিটত আমি কেণ্ডিডেট দিছোঁ বিটিচি অঞ্চলত 15টাও চেঞ্চুৰী মাৰিব 100%। থেংক ইউ ছাৰ ৰাজুটো পাৰে এন জি অ'ৰ কাম কৰা ক'ত পৰা পইচা ওলাই পেলাই খায় এই এন জি অ' ৰাজু এন জি অ'ৰ লিডাৰ হয় সেই ৰাইজৰ লিডাৰ নহয় কোনে ৰাজু কি জানে এইটো এন জি অ'ৰ লিডাৰ ইয়াকে কিয় ইউপিএফএলৰ ছেক্ৰেটাৰী বনাইছে মই আচৰিত লাগিছে মুঠতে ৰাজু হ'ল এজন এন জি অ'ৰ লিডাৰ হয় নেশ্যনেল এন জি অ' ইয়াৰ দ্বাৰাদি ক'ত পৰা পইচা ওলাই খাইছে আপোনালোকে তাৰ এন জি অ'ৰ কিবাটো গুগল মাৰক চব ওলাই যাব ৰাহুল গান্ধী নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ কি অৱস্থা কৰে আমাৰ বিটিচিত কংগ্ৰেছৰ অৱস্থা ভাল নহয় বিটিচিত কংগ্ৰেছে কেণ্ডিডেট দিবই নালাগে দৰকাৰ নাই আমাৰ লগত যুঁজ দিব পৰা ইউপিএফএল হ'লে হয় ইউপিএফএলো আজিৰ দিনত নাই অৰ্থাৎ আমাৰ এন ডি এ কেণ্ডিডেট 15টা সমষ্টিত কোনো দল আমাৰ লগত কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট আজিলৈকে মই দেখিব পোৱা নাই বা নাই